হাই এভৰিৱান, আজি অসমৰ কাৰণে অত্যন্ত গৌৰৱী বিষয় যে অসমৰ নিচিনা য'ত নেকি আজিলৈকে কেতিয়াও অলিম্পিক পদত জয়ী হ'ব পৰা নাছিল কোনো এগৰাকী খেলুৱৈ। আজি আমাৰ লাভলীনা বৰগোহাঁয়ে অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰি অসমৰ নাম উজ্বলাই তুলিলে। হয়, ইতিহাসত অসমৰ নাম উজ্বলাই তুলিছে। অলিম্পিকত প্ৰথমগৰাকী খেলুৱৈ যি ব্ৰঞ্জৰ পদক লাভ কৰিছে দেশৰ বাবে। গতিকে আমি বহুত সুখী আৰু সকলো অসমবাসীয়ে যি বিচাৰিছিলোঁ লাভলীনাই দিলে আমাক। আমাৰ বহুত গৌৰৱ হয় লাভলীনা বৰগোহাঁই, আৰু লাভলীনাৰ নিচিনা হাজৰজনী ছোৱালী অসমৰ বাবে অনুপ্ৰেৰণা হওক, দেশৰ বাবে অনুপ্ৰেৰণা হৈ আহক, তাকেই বিচাৰিছোঁ। আৰু লাভলীনাই বহুতখিনি কষ্ট কৰি আহিলে। বৰপথাৰৰ নিচিনা এখন জেগাৰ পৰা আহি, গাঁৱৰ পৰিৱেশৰ পৰা আহি আজি বিশ্বত মানদণ্ডত আমাৰ অসমৰ নাম খোদিত কৰিলে। খুব ডাঙৰ কথা আমাৰ কাৰণে। আৰু ময়ো বিচাৰিছোঁ ভৱিষ্যতে আমি সকলোৱে বিচাৰোঁ যে লাভলীনা এনেকৈ আগবাঢ়ি গৈ থাকক, যেনেকৈ অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰি দেশৰ বাবে সুনাম কঢ়িয়াই আনিলে, আৰু লগতে অসমৰ বাবেও এটা ডাঙৰ ইতিহাস। আৰু আশা কৰিছোঁ ভৱিষ্যতেও লাভলীনাই এনেকৈ কঢ়িয়াই আনক। বহুত সপোন আৰু আশা।